हेलो नमस्कार वेलकम टू माय मिनी व्लॉग আৰু আজি আমি গুৱাহাটী যাব ওলাইছোঁ আমাৰ বিশেষ এটা কাম আছিল আৰু মামাহঁতৰ ঘৰতো যাম গতিকে আমি আহি আছোঁ আৰু এয়া আমি চাহ খাবলৈ সোমাইছোঁ চাহ খাই কৰি মামাহঁতৰ ঘৰ পালোহি আৰু যেহেতু মামাহঁতৰ ঘৰ আহি পোৱা দেৰি হ'ল গতিকে আৰু ভিডিঅ' কৰা নহ'ল আৰু এয়া নেক্সট ডে মই যে কৈছিলোঁ বিশেষ কাম এটা আছে এইটো এটা বিশেষ কাম কামাখ্যা মন্দিৰ দৰ্শন কৰাটো মই পিছে যোৱা নাই মাহঁত গৈছিলে মোৰ কাম এটা আছিলে গতিকে মই ৰখি গ'লোঁ আৰু এয়া ভণ্টিয়ে ভিডিঅ'টো কেপচাৰ কৰিছে যিহেতু মই যাব নোৱাৰিলোঁ গতিকে ভণ্টিকে ক'লোঁ আৰু ভিডিঅ'টো কৰি দিবলৈ আপোনালোকে বাৰু কামাখ্যা মন্দিৰ দৰ্শন কৰিছেনে নাই মোক কমেণ্টত জনাবচোন দেই মই বাৰু আগতে এবাৰ গৈছিলোঁ কিন্তু সৰুতে আৰু এতিয়া যোৱা হোৱা নাই আৰু এবাৰো ভাগ্য নিমিলিলে আৰু এয়া ভণ্টিয়ে গোটেই পৰিৱেশটো দেখুৱাই আছে ঠিক আছে তেন্তে আজি ভিডিঅ'টো ইমানেই আছিলে নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই